কি হ'লনো পুখুৰী পাৰত যে অকলে অকলে বহি আছা কি হ'ল নামাতে কিয় মুখে দিনো ইমান দিন হ'ল মই ৰখি আছো কোনোদিন মোৰ ঘৰত যোৱাও নাই আজি এসপ্তাহ ধৰি মই এনেকে থাকিব পাৰো নেকি নামাতিবি মোক কি কিয় মাতবা নালগিনো কথাগিলা গম পাই আছো নহয় কিছুমান কথা মই কিবা গম নাপাওঁ বুলি ভাবছা নেকি হয় নেকি কি কথা গম পাইছানো কচোন বাৰু মই ভালকে ক'বা লাগিব কিন্তু মোক তই ঘূৰি দিছোন কি মানে কি কথা গম পাইছানো মোৰ লগত লাইন মাৰাহে আকৌ তাৰ লগতনো কিয় মাৰবা লাগে লাইনটো তাৰ লগতনো লাইন মাৰবা গেলো মই এই দিগন্তৰ লগত এইবাৰ কোনে কৈছেনো কোনে কৈছে তোমাৰ আগত কৈছা দেৱ আৰু নিপু কৈছি নহয় মোক চব কথা দেৱ আৰু নিকুই কৈছে এটা হলি নহয় নেকি তিনটা লাগে নেকি মতা মই তিনটা মতা বিচাৰিছো নেকি মোক ক'ব পাৰিবি নে কোনবা দিনা নিজৰটো আছে দেখোন তাৰপিছতো মোৰ লগত নিজৰটো থাকিলেও সেইটো দেখোন ঘৰতে নাথাকে চাকৰি কৰা থকা জাগাতে থাকে আৰু সেইকাৰণেতো মই তোমাক মনে মনে ভাল পাইছিলো এতিয়া আকৌ সিহঁতৰ কথা শুনি পেলাই মোক তাৰমানে এয়া কৈছা ন হতশ্ৰী যাওঁতে কি বুলি কৈছিনো দিম নহয় সিহঁতক গুটি বাহিনী চাৰিম তিথি উঠাহঁতে কাম পোৱা নাই আৰু কথা লগাবালগি আহিছে আৰু মোবাইলত মালি যে ফোনবিলাক যে ব্যস্ত থাকে কাৰ লগত কথা পাতি থাকানো ব্যস্ত মই সিহঁতৰ লগতে নাথাকো নহয় কেতিয়াবা কোনোবা ফোন আহে ঘৰৰ পৰাও আহে সেইকেইটাৰ লগতে কথা পাতি থাকো গম পাইছো নহয় চব কথা মই গম পোৱা নাই বুলি ভাবছা নেকি একো গম পোৱা নাই এনেই মুখা সন্দেহ কৰিছা চাওঁ ঘূৰি দিছোন একবাৰ ৰাতি ব্যস্ত থকা বেলেগৰ লগত ফোনত সদায় ফোন মালি নাপাওঁ মোৰ ফোনটো দেখো ৰিচিভ কৰিব টাইম নাপায় সিহঁতৰগিলা কেনেকৈ টাইম পা মই এনেই ৰিচিভ নকৰাকৈ থকা নাই সিদিনাখন তেখেতেও ফোন কৰিছিল সেইটো ফোনটো ৰিচিভ নকৰিলে নহ'ব তেওঁ সেনেকৈ ক'ব এতিয়া তেখেতক লাগব নে মোক লাগব মই তেখেতক নালগেই কাৰণেইতো তোমাৰ লগত ইমান পাগল হৈছোঁ আৰু কোৱা নাছিলোঁ নেকি মই সোনকালে কম দিনতে তোমাৰ লগত পলে হ'লেও যাম বুলি পেলাই তুমি দেখোন নিবাই সময় নহয় এতিয়া মই কেনেকৈ নিবা হেৰি কৰিম এইবিলাক বেলেগৰ লগতো লাইন মাৰি থকা মোৰ লগত যোৱাৰ পিছত যদি আৰু 10টাৰ লগত লাইন মাৰি থকা দিব পাৰিবা নেকি তুমি সিহঁতে এনেই ক'ব নেকি এনেই কৈছে হতশ্ৰী যাওঁ গুণে খাওঁতে এনেই কথা লগাইছে আৰু মোৰ আচলতে ভালটো সিহঁতে সহ্য কৰিব পৰা নাই সিহঁতেও যে মোক ভাল পাবা বিচাৰি আছিল ইমান দিন মৰম চৰম একো নাই দিয়া সেনেকৈ কিবা থাকিব পাৰি নেকি লাইন মাৰি থাকিব পাৰি নেকি সেনেকৈ হয় ইমান দিন মই ৰখি আছোঁ ঘৰত কিমান দিন মই অপেক্ষা কৰি আছোঁ তুমি জানানে ফোন ৰিচিভ কৰিলেহে যাব পাৰিম ঘৰলৈকে ফোন ৰিচিভ কৰিছা জানো ফোন ৰিচিভ নকৰিলেও যাব পাৰি নহয় আগতে দেখোন ফোন নকৰাকৈ তুমি গৈছিলি আকৌ আমাৰ ঘৰলৈকে হ'লেও আজিকালি ভয় লাগে পৰিস্থিতিবিলাক বেলেগ হৈছে নহয় কোনোবাই যদি বান্ধি লৈ কোবই এইটা আৰু ভালহে হৈছে এতিয়া নাৰীৰ আইনখন জানা নাই নেকি এতিয়া এই নাৰীৰ আইনখন ওলোৱাৰ পিছত আমি যোনটো কথা কওঁ সেইটোৱে মানি ল'ব আমাৰ ইচ্ছামতেহে কাম কৰিম স্বামীসকলৰ ইচ্ছামতে কাম কৰিম নেকি ধৰি বান্ধি কোবোৱাৰ পিছত কোনে মাত দিব আহি ধৰি বান্ধি কোবাবাই নৰে দিম নহয় হেকা পালি কোনে ধৰি বান্ধি কোবাব পৰা মানুহ আছে চৰকাৰে দিছে আইনখন আৰু কাবাক ভয় কৰিম এতিয়া আমি ইমান নাৰীবিলাক ইমান দুৰ্বলা নহয় এতিয়া কাপোৰযোৰ কোনে দিছে সি দিছে নেকি কিয়া এইযোৰ মোৰ বোৱা কাপোৰ নহয় জানো সিটো দিয়া চাই নলোৱা কিয়া সি দিয়াটো নহয় নহয় মই নিজে বুই লোৱা কাপোৰে বিৰাট মৰম লাগছে কিন্তু দেই আজি তোমাৰ কাৰণে মই পাগল হৈ থাকো জানানে পাগলী হৈ গৈছো একদম ইমান দিন লগো পোৱা নাই আজিতো লগ দিছো মই সেইকাৰণে বিচাৰি আহিছো জানানে ফোনটো ৰিচিভ নকৰিলে মোৰ কৰিম নহয় মই ৰিচিভ কিয় নকৰাকে থাকিম চাওঁ যিমান যি হ'লেও ফোন কৰিলে মোৰতো ফোন ৰিচিভ কৰিব লাগে যিমান যি নহয় কৰিম দিয়া আজিৰ পৰা কৰিম মই কৈছো ন কথা দিছো আৰু এনেকৈ পুখুৰী পাৰত প্ৰেম কৰা মজাই বেলেগ হয়নে নহয় এনেকৈ আহি থাকিব লাগে মাজে মাজে আগত তাৰমানে অভ্যাস আছে ন আগতে দেখোন তোমাৰ লগতে মাৰা লাইন এনেকৈ মাজে মোৰ লগতো মাছা বাৰু আৰু এতিয়াতো আৰু বেছি মজা হৈছে ন লিপষ্টিকটো কিন্তু আজি ভাল লাগছে কোনে লগাই দিছে নো ইমান দুষ্ট ইয়াত মৰম লগা আহিছে আজি কাপোৰে কানিয়ে এটা বস্তু লৈ আহিছিলোঁ মোক খঙে উঠিছিল মই নিদিম বুলি ভাবিছিলোঁ কি বস্তু আনিছোঁ এটা বস্তু সোনকালে ইমান মৰম লগা হৈছে নেদাকে থাকিব পাৰিম নে দিছোঁ সোনকালে দিম নে সঁচাকে সঁচাকেতো কথা নাপাতো বুলি ক'ব লাগিব মোক এই মাথাত ধৰি কৈছোতো মই আৰু কথা নাপাতো কাৰণ মাথাত ধৰি মোৰ ধুচাই হয় মই যদি মৰি থাকো তেতিয়া নমৰা নহয় কিয় মৰবি তুমি সঁচাকে দেও নে বেলেগ বস্তু এটা আনিছো মৰমত কি চাওঁ ওলাও নে সঁচাকে কিমান মৰম ভাল লাগছে নে মই এটা দিম নে লিপষ্টিক কিন্তু লাগি গ'ল দেই মৰম লাগি ধৰিলে আই লাভ ইউ এতিয়া কোনদিনা যাম আমি ক'লে
তুমি এদিন এটা কৰাচোন মইতো যাম বুলি ওলাই আছো নতুন বছৰ আহি আছে নতুন বছৰতে পলাই যাব লাগিব একদিন আমি পিকনিক খাম যাম পিকনিকত যাব লাগিব আৰু একদিন আমি পলাইও যাব লাগিব সেনকে আকৌ ক'বা নোৱাৰা এইবিলাক কথা কি ৰকম আকৌ পলাই যাওঁতে কিবা কাৰোবাক কৈ যাম নেকি আৰু মোৰ লগত যোৱাৰ পিছত কিন্তু বেলেগৰ লগত লাইনো মাৰিব নোৱাৰা আকৌ নৰো লাপাৰ কৈছোতো মই সঁচাইনে মই কিন্তু আকৌ বহুত বিশ্বাস কৰি নিম আকৌ মইতো অবিশ্বাস কৰি তোমাৰ লগত নাযাওঁ আৰু মোৰ লগত যোৱাৰ পিছত এই দেৱহঁতক মাতবা নোৱাৰা এই বিৰাট বস্তু দেৱটো দেৱহঁতকতো মাতা দূৰৰে কথা সিহঁতৰ মই চাহটোতো ভৰি নেদো আৰু সি ঘনে ঘনে পানী খাই আহিবা খুজিব পাৰে আকৌ আহিলে মই আহিবা দিম নেকি মোৰোতো কথা আছে পানী পিয়া লাগে মই তোমাৰ লগিহে পাগলী হৈছো বেলেগৰ লগি হোৱা নাই নহয় আৰু নিজৰ মতাটোক এৰি মই তোমাৰ লগত পলাই যাব বিচাৰিছো নিজৰ ঘৰখন এৰি থৈ যাব বিচাৰিছো তোমাক কিমান ভাল পাওঁ এতিয়া ক'ত যাবি পিছে কৈছিলা আজি ক'ৰবাত যাওঁ ফুৰিবা যাওঁ ব'ল না ক'ত যাবা আজিতো মই একেবাৰে আজৰি হৈ আহিছো ব'ল না ঘৰত গম নাপায়তো আৰু ফোন চোন যদি আহি থাকে মাজে মাজে নাহে দিয়া কিমান চিন্তা কৰা নে সঁচাতো সঁচাই নাহে সঁচাই নাহে ক'ত যাব পিছে আজি ব'লা যাওঁ ক'ৰবাত ফুৰি আহো মজা